নমস্কাৰ কাৰ্ডম আজি আমাৰ মাজত ফৰ পাৰ্টি হিজ লিডাৰ্ছ কনফাৰেশ্যনৰ সন্মানীয় প্ৰেচিডেণ্ট ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ IAS ৰিটায়াৰ্ড সকলোৰে চিনাকি আমাৰ সংগ্ৰামী নেতা কাৰ্বি সমাজৰ অগ্ৰণী ব্যক্তি তাৰ জনমিন্ত্ৰী কাঠাৰ ছাৰ আমাৰ মাজত আছে তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। Thank you. ছাৰ আমি পোনপ্ৰথমতে আপোনাৰ শুভেচ্ছা থাকিল আপুনি যিহেতু অলপতে গণতান্ত্ৰিক সংগ্ৰামত আপোনাৰ নিজৰ কাৰ্বি আংলঙৰ ডিমা হাছাও ডিপু পঞ্চমীৰ কাৰণে আপুনি যিদৰে আগবাঢ়িছে গণতান্ত্ৰিকভাৱে তাৰ কাৰণে আপুনি প্ৰথম ক'ব পাৰে আপোনাৰ এক্সপিৰিয়েঞ্চটো অলপ ক'ব পাৰে কেনেকুৱা লাগিলে আপোনাৰ ডেমক্ৰেটিক যিটো চাইডত ডেমক্ৰেচি ডেমক্ৰেটিক গভৰ্ণমেণ্ট বুলি ক'লে আমাৰ ইণ্ডিয়াটো ইলেকশ্যন অৰিয়েণ্টেড ডেমক্ৰেটিক গভৰ্ণমেণ্ট ইলেকশ্যনত জিকিলেহে ৰাইজৰ কাম কৰিব পাৰে। আগৰ দিনত ৰজা আছিলে সেইটোতো ৰাইজৰ কথা শুনিব কেতিয়াবা শুনে কেতিয়াবা নুশুনে সেইকাৰণে এতিয়া ডেমক্ৰেচি লৈছো যেতিয়া ৰাইজে চলাব লাগে ৰাইজে চলাবলৈ বুলি ক'লে গোটেইখিনি ৰাইজটো সদায় এছেম্বলিত বহি থাকিব নোৱাৰে বা গভৰ্ণমেণ্টত বহিব নোৱাৰে পাৰ্লিয়ামেণ্টত সদায় বহিব নোৱাৰে কাউন্সিলত বহিব নোৱাৰে সেইকাৰণে আমাৰ সলনি আমাৰ ৰিপ্ৰেজেণ্টেটিভ আমি বাছনি কৰিব লাগে বাছনি কৰি যিজনে সেই বাছনিত ইলেকশ্যনত জিকে তেওঁলোকেহে ৰাইজৰ কথা তেওঁলোকে যি কয় সেইটো ৰাইজৰ কথা বুলিহে মানিবলগীয়া হয় ডেমক্ৰেচি সেইকাৰণে আমি ইলেকশ্যনত যোগ দিবলৈ ইচ্ছা নাই হলেও ৰাইজৰ কাম কৰিব লাগে বুলি ক'লেতো ইলেকশ্যনত যোগ দিবই লাগিব নিদিয়াকৈ যদি কৰিব পাৰে যে ভাল কথা কিন্তু এতিয়াতো তেনেকা নহয় আমি কাৰ্বি আংলঙত ফৰ এক্সাম্পল 6 শিডিউল মতে কাউন্সিল ইলেকশ্যন পাতিবলৈ আৰু কাউন্সিলৰ ইলেকশ্যনৰ ভোটাৰ লিষ্ট বনাবলৈ আমি নিজে কাউন্সিলতে ল বনাব লাগে ইলেকশ্যনৰ ল ইলেক্টৰেল ল বনাব লাগে MLA আৰু MP কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হে ইলেকশ্যন পাতে তেওঁলোকৰ ৰুলটো এইটো ৰিপ্ৰেজেণ্টেশ্যনছ অফ পিপলছ এক্ট বুলি সেইটো মতেহে কৰা হয় 1950-51ত বনোৱা ল আৰু ৰুলছ সেইটো মতে কৰা হয় MLA আৰু MP কাৰণে এতিয়া কাৰ্বি আংলং বা খাচী হিলছ গাৰো হিলছ এতিয়াতো বড়োসকলৰ আমি নিজস্ব গভৰ্ণমেণ্ট আছে গভৰ্ণমেণ্ট আৰু নিজৰ এটা ৰাজ্য আছে এইটো বুলি কনষ্টিটিউশ্যন 6 শিডিউল মতে এটা মিনি কনষ্টিটিউশ্যন মিনি কনষ্টিটিউশ্যন বুলি ক'লে যিটো এৰিয়া আমি এডমিনিষ্টাৰ কৰোঁ সেইটো মিনি কাণ্ট্ৰি মিনি দেশ সৰু এটা দেশ বুলি ৰিকগনাইজ কৰা হৈছে স্বীকৃতি দিয়া হৈছে সেইকাৰণে আমি নিজে চবে নিজেহে কৰিব লাগে যেতিয়া 6 শিডিউল যেতিয়া কনষ্টিটিউশ্যন বনোৱা হৈছিল কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া ইন 1946 পৰা 1949 লৈকে বা 1950 লৈকে যেতিয়া বনোৱা হৈছিল যেতিয়া অল ইণ্ডিয়া বাকি এৰিয়াৰ কাৰণে যেতিয়া বনোৱা হৈছিল তেতিয়া দেখিলে যে নৰ্থ ইষ্টত আমাৰ স্পেচিয়েলি মংগোলিয়ান জাতি মংগোলিয়ান ৰেচ মংগোলিয়া জাতি আমাৰ নিজৰ ৰাজ্য আছিল নিজৰ ৰজা আছিল নিজৰ কনষ্টিটিউশ্যন আছিল নিজৰ ল আছিল এতিয়াও আছে সেইকাৰণে আমাৰ কাৰণে ট্ৰেডিশ্যনেল ল সেই লটো এক্টিভ কৰিব লাগে সেইটো থাকিব লাগে এইটো বুলি ডিচিশ্যন ল'লে আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু ৰেভাৰেণ্ড JJM নিখোলছ ৰয়
এই দুজনে ৰেভাৰেণ্ড JJM নিখলছ ৰয়ে 6 শিডিউলটো ড্ৰাফটিং কৰিছিল আৰু লগতে গোপীনাথ বৰদলৈ সহায় কৰিছিল তাত সাব কমিটি আছিলে তেওঁ সহায় কৰিছিল আৰু মেইনলি কিন্তু ৰেভাৰেণ্ড JJM নিখলছ ৰয় আৰু ডাক্তৰ ভীমৰাও আম্বেদকাৰ ভীমৰাও আম্বেদকাৰ নিজেও তেওঁ ট্ৰাইব মানুহ আছিলে মাহাৰ জাতি আছিলে কিন্তু ব্ৰাহ্মণ্য ধৰ্ম মতে তেওঁক নিম্ন জাতি বুলি আনটাচেবল বুলি গণ্য কৰিছিল মেচে বুলি মেছ বুলি গণ্য কৰিছিল আৰু তাক তেনেকৈ ট্ৰিটমেণ্টো দিয়া হৈছিল সেইকাৰণে তেওঁ দেখিছে যে এইটো নচলিব মানুহটো সব একেই সমান এনে সমানকৈ থাকিবলৈ হলে আমাৰ হিল ট্ৰাইব সকলক এতিয়া প্লেইন ট্ৰাইব সকলে তেওঁলোকে নালাগে বুলি কৈ দিলে তেতিয়া সময়ত বোধ হয় ৰূপনাথ ব্ৰহ্মা আছিলে আমাৰ প্লেইনৰ পৰা আৰু ললিত চন্দ্ৰ দলে আছিলে নেকি ললিত চন্দ্ৰ দলেটো তাৰ কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰটো নহয় তথাপি তেওঁ লিডাৰ আছিল কিন্তু ৰূপনাথ ব্ৰহ্মাটো তাত কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰ আছিল তেওঁলোকে নালাগে বুলি কৈ দিলে তেওঁলোকে ভাবিছিল যে ট্ৰাইব হিল ট্ৰাইব সকল পাৰ্বতত থকা ট্ৰাইব সকলে বেছি বেকৱাৰ্ড বুলি ভাবিছিল এই বেচেৰা বুলি ভাবিছিল এই বেচেৰা দিয়কচোন তেওঁলোকক এইটো বুলি ভাবিছিল এই পাহাৰীয়াসকলক এইটো বুলি ভাবিছিল তেতিয়া তেওঁলোকে বুজা নাছিলে সেইকাৰণে নললে 6 শিডিউল তেতিয়া হিল ট্ৰাইব সকলে তেওঁলোকৰ জ্ঞানটো বেছি আছিলে সেইকাৰণে তেওঁলোকে তেতিয়াৰ পৰাই গম পালে যে এইটো আমাক লাগেই আমি সব ইণ্ডিয়া বেলেগ জাতিসকলৰ লগত সমান হবলৈ হলে আমাক স্পেচিয়েলি আৰু উঠাই নিদিলে আমি তেওঁলোকৰ লগত যুঁজিব নোৱাৰিম সেইটো বুলি তেওঁলোকে গম পালে সেইকাৰণে আমাৰ কাৰণে 6 শিডিউল বনোৱা হৈছিল 6 শিডিউল বনোৱাটো আমাৰ ইণ্ডিয়াৰ বাহিৰত থাকিব লাগে বুলি কথা নহয় কিন্তু ইণ্ডিয়া অন্য জাতি আৰু জাগা সকলৰ লগত সমান হবলৈ উঠি পেলাই আমাক উঠাই পেলাই আমি সেইটো তেওঁলোকৰ লেভেলত যাতে গৈ পায় সেইটো কাৰণতে আমাক 6 শিডিউলটো দিয়া হৈছিল আমাৰ কাৰ্বি আংলঙৰ পৰা চেমচন সিং ইম্পি আছিলে তেওঁ সেই সাব কমিটি মেম্বাৰ আছিল আৰু সাব কমিটি ৰিজলিউশ্যন মেম্বাৰ্ছ অফ কি কয় মেমৰেণ্ডামছ অফ সাবমিট কৰিছিল আৰু তেওঁলোকে তেওঁ এই 6 শিডিউলটো আমাক কাৰ্বি আংলঙক দিবলৈ তেতিয়াই কৰি থৈ দিলে আমাৰ চেমচন সিং ইম্পি ডাঙৰীয়াই এই 6 শিডিউল মতে সেইকাৰণে আমাক যেতিয়া আগৰ পৰা আমি ঠিক আছিলে মানুহ হিচাপে ঠিক আছিলে মাত্ৰ আমাৰ এই মডাৰ্ণ লেভেলত মডাৰ্ণ ল এইটো আধুনিক ল মতে আমি চলাবলৈ অলপমান দিগদাৰ আছিল কাৰণ আমাৰ ল বেলেগ আছিল সেইকাৰণে এই মডাৰ্ণ লটো যাতে আমি শিকিবলৈ পাওঁ সময় পাওঁ আৰু যাতে অন্য সকলৰ লগত যাতে সমানকৈ থাকিব পাৰো উঠিব পাৰো সেইকাৰণে আমাক 6 শিডিউল দিলে এই 6 শিডিউলটো তাত লিখিছে 6 শিডিউল ইজ এ মিনি কনষ্টিটিউশ্যন বুলি দিয়ে কনষ্টিটিউশ্যনটো হৈছে এটা legal framework to construct a country or to build a country সেইকাৰণে 6 শিডিউল যেতিয়া দিলে আমাৰ এটা মিনি দেশ আমাক বনাবলৈ দিছিলে মডাৰ্ণ হিচাপে আধুনিক আইনটো লৈ পেলাই আমাক মিনি দেশ আমাক বনাবলৈ দিছিলে আৰু বনালে খাচীসকলে বনালে তেওঁলোকে বেছিকে জানিছিল সেইকাৰণে তেওঁলোকে বনালে আৰু গাৰো সকলো বনাইছিল তেওঁলোকে গাৰো লিডাৰ সকলে ভাল আছিলে কেপ্টেইন উইলিয়ামছন চাংমা খাচীসকলে JJM নিখলছ ৰয় SDD নিখলছ ৰয় DD লিংড তেওঁলোকে খুব জানা মানুহ আছিলে সেইকাৰণে তেওঁলোকে কৰি দিলে আমাৰ কাৰ্বি আংলঙত চেমচন সিং ইম্পি আছিলে কিন্তু লগতে তাত কিছুমান লিডাৰ্ছ আছিল তেওঁলোকে এই হিল ট্ৰাইব সকলৰ লগত মিলিবলৈ বৰ দিগদাৰি পালে নিজেইটো হিল ট্ৰাইব মানুহ হয় কিন্তু হিল ট্ৰাইব লগত থাকিবলৈ খুব বেয়া ইমান ভাল নাপাইছিলে কাৰণ তেওঁলোকে বেছিকে সঁচাকে ইন দ্য ৰিয়েল চেন্স অফ দ্য টাৰ্ম তেওঁলোকে বেছিকে ট্ৰাইবেল আছিলে
ট্ৰাইবেলটো এটা এডজেক্টিভ, এইটো মানুহৰ জাত নহয় ট্ৰাইবেল বুলিটো। সেইকাৰণে তেওঁলোকে বেছিকে ট্ৰাইবেল আছিল। যদি বেছিকে ট্ৰাইবেল নহলেহেঁতেন তেতিয়া তেওঁলোকে নাগা, খাচী, গাৰো সকলৰ লগত চব সমানকৈ থাকিবলৈ ইচ্ছা কৰিলেহেঁতেন, কিন্তু এইটো ইচ্ছা নকৰিলে, কাৰণ তেওঁ দে ৱেৰ টু মাছ ট্ৰাইবেল। এতিয়া সেইকাৰণে আমি অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্সটো আমি বুজিছো, আমি যিমান ট্ৰাইবছ আছে চব একেলগে থাকিব লাগে, লগতে খিলঞ্জীয়া অসমীয়া আৰু আমাৰ আদিবাসীসকলক লৈ পেলাই আমি একেলগে আমি যুঁজিব লাগে, একেলগে আমি গভৰ্ণমেণ্টটো কৰিব লাগে বুলি, চৰকাৰটো আমি গঠন কৰিব লাগে বুলি আমাৰ কিন্তু একৰ্ডিং টু ৰুল অফ ল এতিয়া কাৰ্বি আংলং বা ডিমা হাছাওৰ যিটো 6th শিডিউল যিটো সেইটো কিবা এক্টটো কিবা কাৰ্যকৰী হৈছে বুলি ভাবেনে আপুনি? ফাণ্ডামেণ্টেল পইণ্টটো হৈছে যে paragraph 2 subparagraph 7 ইলেকশ্যন পাতিবলৈ ভোটাৰ লিষ্ট বনাবলৈ, সেইটো ফাণ্ডামেণ্টেল হয়। সেইটো যদি বনা নাই সেইটোকে বনা নাই, ভায়োলেট কৰি আছে নেকি? ভায়োলেট নহয়, নবনালে, ভায়োলেটটো বাদ দেই, নবনালেই এতিয়ালৈকে। আৰু এতিয়াতো গভৰ্ণমেণ্টটো এই নেশ্যনেল পাৰ্টিসকলে এইটো বনাব লাগে বুলি, বনাব নালাগে বুলিহে কৈ আছে। সেইটো আমাৰ প্ৰব্লেম হৈছে এতিয়া, নবনোৱাৰ কাৰণে 6th শিডিউলটো পুৰা ইমপ্লিমেণ্ট নহল এতিয়াও। তাৰ কাৰণে আপুনি কি ছাজেশ্যন দিব এতিয়া ৰাইজক? আমি এইটো ছাজেশ্যন দিয়াটো হৈছে যে আমি সকলোৱে জইন কৰিব লাগে আমাৰ লগত, BTC আমাৰ লগত জইন কৰিব লাগে, আৰু ডিমা হাছাওত আমাৰ লগত জইন কৰিছে, কাৰ্বি আংলং আছো আমি। paragraph 2 subparagraph 7 মতে আইন বনাব লাগে ইলেকশ্যন পাতিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ, সেইটো মেইন থিং। তাৰ পাছত বাকীখিনি আহিব, কাৰণ ইলেকশ্যন নোহোৱাকৈ আমি একো কৰিব নোৱাৰো ডেমক্ৰেটিক কাণ্ট্ৰিত। আৰু যদি সেই ইলেকশ্যন যদি বেলেগ আইনত বনায় তেতিয়াহ'লে আমাৰ নহয়, তেতিয়া নমাজ নহয়, মানে নিজেই নহয় জানো, নিজৰ, তেতিয়াহ'লে এটা আনৰ দ্বাৰাহে কৰা হৈছে, সেইকাৰণে এইটো নহয়, এইটোহে কথা। এতিয়া আপোনাৰ এইবাৰ ইলেকশ্যনত আপোনাৰ কনফিডেন্স লেভেলটো কেনেকুৱা অনুভৱ কৰিছে আপুনি? আমি ইলেকশ্যনত তাত আইনত লিখা আছে, স্পেচিয়েলি কাউন্সিল ইলেকশ্যনত নন ট্ৰাইবেল সকলে ভোট দিব নোৱাৰে বুলি লিখা আছে। যিবিলাকে দেই অসমীয়াসকলৰ, খিলঞ্জীয়া অসমীয়াসকলৰ এইটো বেলেগ পজিশ্যনত আছে, তেওঁলোকে দিব পাৰিব, কাৰণ তেওঁলোকে দে হেভ বিন দেয়াৰ সিন্স 1938, 12 বছৰ মানে 6th শিডিউল যেতিয়া বলবৎ হৈছিল তাৰ পৰা 12 বছৰ আগৰ ফালে তেতিয়ালৈকে যিবিলাকে আছিল তেওঁলোকেতো ভোটটো দিব পাৰিব, চব পলিটিকেল কামত তেওঁলোকে জইন কৰিব পাৰিব, এইটো বুলি লিখা আছে। সেইকাৰণে খিলঞ্জীয়া অসমীয়া আৰু আদিবাসীসকলৰ বেলেগ কথা, কিন্তু বাকীখিনি যিবিলাক পিছত আহিছিল তেওঁলোকক এটলিষ্ট কাউন্সিল ইলেকশ্যনত ভোট দিব নোৱাৰে আৰু ভোটাৰ লিষ্টতো নাম সোমোৱাব নোৱাৰে তেওঁলোকে। সেইকাৰণে আমি এই ইলেকশ্যনত আমি অন্য ডাঙৰ ডাঙৰ জাতিসকলৰ কথাটো আমি চিন্তা কৰিবলৈ আমাৰ উপযুক্তই নহয় বুলি আমি ভাবো। আমি আগতে আমাৰ নিজৰটোহে চাব লাগিব, কাৰণ আমাৰ নিজৰটোৱে যদি কৰিব নোৱাৰে লোকৰ কাৰণে কিবা এটা কৰিব পাৰিম নে নাই, পাৰিম নে? মই নোৱাৰিমতো, এতিয়া ফাঁকিহে হ'ব। সেইকাৰণে আমি কৈছো যে আমি নিজৰটো আগতে চাব লাগিব, সেইটো বুলি পেলাই লোকক আমি নাচাওঁ বুলি কথা নহয়। কিন্তু আমি যদি নিজকে নাচাব নোৱাৰে অন্য কথা কেনেকে আমি চিন্তা কৰিব পাৰিম, কি শক্তি থাকিব আমাৰ, এইটো বুলি। সেইকাৰণে এই ইলেকশ্যনত আমি স্পেচিয়েলি ট্ৰাইবছ সকলৰ ভোট, খিলঞ্জীয়া অসমীয়াসকলৰ আৰু আদিবাসী বিলাকো সকল আদিবাসী, এই শব্দটো আকৌ বেলেগ কথাই, কিন্তু এইটো মই বুজাবলৈ নাযাওঁ। আৰু আদিবাসী মানে এবৰিজিনেল, সেইটোতো আদিবাসী বুলি ক'লে কাৰ্বি আংলঙৰ আদিবাসীটো কাৰ্বিসকলেহে আদিবাসী হয়, বড়োলেণ্ডটো বড়োসকলেহে আদিবাসী হয়, সেইটো বুলি ক'লে। তথাপি যিবিলাক আদিবাসী এইটো টি গাৰ্ডেনত কাম কৰিছিলে তেওঁলোকে আহিছিল 1836তে আহিছিল, তাৰ পিছতহে আহিছিল 1836ৰ পৰা আৰম্ভ কৰি। সেইকাৰণে they have got the right to be with us.
আৰু তেওঁলোকে শিডিউল পাইছিলে নহয় 1778তে তেওঁলোকে শিডিউল এৰিয়া পাইছিলে ৰাজমহল হিলছত এতিয়াতো ঝাৰখণ্ড তাতে শিডিউল আগতে 300 বছৰ আগতে আমাৰ পৰা 300 বছৰ আগতে তেওঁলোকে পাইছিলে শিডিউল এৰিয়া বুলি সেইকাৰণে তেওঁলোকক ডিনাই কৰাটো ঠিক নহয় বুলি আমি ভাবো সেইকাৰণে আমি তেওঁলোকক আমাৰ লগতে লৈছো আৰু আমি এই শিডিউল ট্ৰাইব আৰু হিল ট্ৰাইব শিডিউল ট্ৰাইব যি প্লেইন ট্ৰাইবছ আৰু খিলঞ্জীয়া অসমীয়া আদিবাসী সব লৈ তেওঁলোকৰ ভোটটোহে আমি বিচাৰিছো এইবাৰ আজি আপোনালোকৰ যিটো উমৈহতীয়া বৈঠক হৈছিলে তাৰ বিষয়ে আপুনি কি কয় আমি যিটো আজি এইটো মিটিং বুলি নহয় এটা সৰু এটা আলোচনা হৈছিল আমৰেলা টাইপ এতিয়া এইটোতো অলৰেডি কৰা হৈ আছে আমাৰ 15 বা 14 আসাম ইউনাইটেড অপজিশন পাৰ্টি ফৰাম আছে এইটো আমি ষ্ট্ৰেংথেন কৰিব লাগে আৰু আমি একেলগে যুঁজিব লাগে একেলগে আপোনালোকৰ এছেম্বলি কেন্দ্ৰত দিবনে নিদিয়া কথাটো নুঠেই আৰু প্ৰশ্নই নাই এইটো আমি পলিটিকেল ডেমক্ৰেটিক কাম কৰি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ ষ্ট্ৰাগল আমি কৰিছো যেতিয়া ইলেকশ্যন নুঠাটো প্ৰশ্ন নুঠে আৰু অট'নমাছ কাউন্সিল উঠিমেই কাউন্সিলটো আপোনালোকে উঠিমেই ল'বই সেইটো আৰু এইবাৰটো ল'মেই কাউন্সিল আৰু MLA আমি জিকিমেই এইটো যিটো এতিয়া দেখিছো 90% হিল ট্ৰাইবসকলে 90% ভোট আমাক দিছে আপোনাৰ পাৰ্টিৰ যিটো লিডাৰ কনফাৰেশ্যন এপিএমচিটো আপুনি অকল কাৰ্বি আংলং ডিমা হাছাও নকৰে গোটেই অসমখন কিয় আপুনি আমাৰ বহুত বিভিন্ন ধৰণৰ আৰু ট্ৰাইবেল আছে তেওঁলোকক লোৱা নাই আমি হিল ট্ৰাইবছ বুলি আগতে কৈছো যেতিয়া APHLC বনাইছিল তেতিয়া সময়ত আমাৰ ললিত চন্দ্ৰ দলে হিষ্টৰী আছে তেওঁলোকক মাতিছিলে তেতিয়া আসাম লীগ ট্ৰাইবেল লীগ বুলি আছিল ট্ৰাইবেল লীগটো নালাগে এতিয়া আমি অল ট্ৰাইবছ লিডাৰ হৈ পেলাই কি কয় কনফাৰেন্স হৈ পেলাই কৰিব লাগে তেতিয়া আমাৰ মিচিং সকলৰ আৰু বড়োসকলে আমাৰ লগত জইন নকৰিলে হিল ট্ৰাইবসকলৰ মই এতিয়া কলো নহয় হিল ট্ৰাইবসকলক ভাবিছিলে এই বেচেৰা তেওঁলোকে বৰ ব্যৱহাৰ প্লেচ বুলি কোনো কথা নাইতো প্লেচ বুলি অসমখনে হিল ষ্টেচন গোটেই নৰ্থ ইষ্টখনে হিল ষ্টেচন তেওঁলোকে কোনটো জেগাত দেখিলে প্লেন এইটো প্লেইন বুলি এইটো আমাৰ গুৱাহাটীখন আমাক ডিভাইড কৰিবলৈহে ধেমাজি লখিমপুৰ হিলছ এৰিয়া সেই কাষত আছে কমপ্লিটটো প্লেটো নহয় সেইটো মই আপোনালোকৰ একমত এইটো আপোনালোকৰ লগত আপোনাৰ লগত একমত গতিকে হিল ট্ৰাইবেল আৰু আপোনাৰ নেতৃত্বত ইমান য'ত ট্ৰাইবেল আছে সকলোৱে যিহেতু হিলছ এপিএমচিটো আগৰ পৰাই আছিলে পাৰ্টিটো সেইটো আৰু গোটেই নৰ্থ ইষ্টখনটো হিলছ এৰিয়াই বুলি ধৰা লোৱা হয় নৰ্থ ইষ্ট সেইকাৰণে আপুনি নৱপ্ৰজন্মৰ যিকেইটা progressive মানুহ তেওঁলোকৰ কি ক'ব আপুনি হিলছ প্লেইনছ বুলি ক'লে এইটো টপোগ্ৰাফি কথা টপোগ্ৰাফিয়ে মানুহৰ জাতি নবনাই নহয় নহয় জানো জিঅ'গ্ৰাফিয়ে মানুহৰ জাতি বনাই জানো টপোগ্ৰাফিয়ে পাহাৰ আৰু ভৈয়াম বুলি পেলাই মানুহৰ জাতি নবনাই সেইকাৰণে ছুইজাৰলেণ্ডটো চব পাহাৰ সেইবিলাকত ছুইজাৰলেণ্ড সকলৰ হিল ট্ৰাইব বুলি ক'ব নেকি নকয়তো সেইকাৰণে এইটো হিল ট্ৰাইব প্লেইন ট্ৰাইব কৰাত আসাম গভৰ্ণমেণ্ট আমাক ডিভাইড কৰিবলৈহে কৰিছে এইটো মাত্ৰ ট্ৰাইব বুলি ক'ব লাগিছিল কিন্তু তেতিয়াৰ পৰা এনেকা কৰি থৈ দিলে এতিয়া ছাৰ যিসকলে 6 শিডিউল লাগে বুলি ডিমাণ্ড কৰি আছে তেওঁলোকৰ প্ৰতি আপুনি কেনেকুৱা মেছেজ দিব যিবিলাকে 6 শিডিউল লাগে বুলি কৈছে ডিমাণ্ডটো কৰি থাকিব লাগে ডিমাণ্ড কৰাৰ লগতে 6 শিডিউলটো কি বস্তু সেইটো আগতে জানিব লাগিব আৰু কাৰ লগত ডিমাণ্ড কৰিব সেইটো জানিব লাগিব ডিমাণ্ড হয় কাৰ লগত ডিমাণ্ড কৰিব লাগিব কেনেকে ডিমাণ্ড কৰিব লাগিব জানিব লাগিব প্ৰথমতে 6 শিডিউলটো কি বস্তু সেইটো জানিব লাগিব প্ৰথমতে কোনে পিন্ধা বস্তু হয় নজনাকৈ আৰু আপুনি কি মিছামিছি ডিমাণ্ড কৰি থাকিব নহয় জানো ইট ইজ পচিবল ফৰ দি মানে নন আদাৰ দেন যিসকলে প্লেন চলছে তেওঁলোকৰ মানে এটা মানে পচিবিলিটি আছেনে আছে সেইকাৰণেতো বড়োসকলকতো দি দিলে এটা কথা কৈছে তাত লিখা আছে 6 শিডিউল
the sixth schedule Constituent Assembly debates, page 1027 তাতে লিখা আছে যে যিবিলাকে হিন্দুৱাইজ হৈছে বুলি কৈছে, হিন্দুৱাইজ হৈছে তেওঁলোকৰ কাৰণে sixth schedule ইমান ইম্পৰ্টেণ্ট নহয়। কিয় হিন্দুৱাইজ হোৱাৰ লগে লগে কাষ্ট চিষ্টেম সোমাইছে নহয়, হিন্দুৱাইজ লগে লগে কাষ্ট চিষ্টেম সোমাইছে। কাষ্ট চিষ্টেম হ'লেও স্যাৰ আকৌ যেনেকে পূজাৰীবোৰে ট্ৰাইবেল সকলক কেতিয়াও এইটো মেইন মণ্ডপত সোমাব নিদিয়ে। এনে নামতে হিন্দু শ্ৰীৰাম গাইছে, শ্ৰীকৃষ্ণ গাইছে, কিন্তু বলি যে মেইন যেতিয়া পূজা পাঠ কৰে তাত ট্ৰাইবেলক সোমাব নিদিয়েতো। সেইটোতো আপোনালোকৰ আপোনাৰ ট্ৰাইবছ আমাৰ মাজুলীতে সত্ৰাধিকাৰ ট্ৰাইবেলৰ সত্ৰাধিকাৰ পাতিছে নকৰে। সেইটোতো সেইটো সিহঁতৰ লগত ৰাম নাম কোৱাৰ কি ভেলু থাকিলে? আজি এইটো ডিছকাছ কৰিবলৈ ইমান ঠিক নহ'ব আজি আমাৰ টপিকৰ ওপৰত, কিন্তু সেইটো আমি এতিয়া মেইনলি ছিক্স স্কুলটো তেওঁলোকে কিহৰ কাৰণে পোৱা নাই ভাবে আপোনাৰ? সেইটো মাত্ৰ এইটো ক'ব খোজো যে হিন্দুৱাইজ লগে লগে এই চতুৰ্বৰ্ণ সোমাই যায়। চতুৰ্বৰ্ণ তাত লিখা আছে মানুহৰ ক্লাছে আছে, মানুহৰ জাতি আছে বুলি কোৱা নাই। জাতি নোহোৱাটো, জাতি যদি নাই, ট্ৰাইব যদি নাই, তেতিয়া ছিক্স শিডিউল দৰকাৰ নপৰে। এইটোৱে কথা। তেওঁলোকেতো চাকৰিতে পাবলৈ হ'লে ST চাৰ্টিফিকেট ইউজ কৰে। ST চাৰ্টিফিকেট এডমিশ্যন দিবলৈ হ'লে ST চাৰ্টিফিকেট, ইণ্টাৰ্ণশ্বিপ পাব হ'লে ST চাৰ্টিফিকেট। কন্ট্ৰাডিক্টৰী বস্তু এইটো। আচলতে মানুহবিলাক ইমান ভিতৰলৈ যোৱা নাই কাৰণে ইলেকশ্যন খেলিটো ST চিট হয়, সেইটো লাগে বুলি খেলিব। MP চিট হ'লে ST চিট বা এনেকে খেলে, এনেকে বিচাৰে। তেনেকে জব তত উঠিব নোৱাৰে। হয়, নোৱাৰে হ'লে এইটো আজিকালি আমাৰ মানুহকেইটাই পাহৰি গৈছে নেকি? আমাৰ ট্ৰাইবেল যিসকলে মানে অভাৰ কিবা হৈ গৈছে নেকি তেওঁলোকে? নিজৰ ট্ৰাইবটো পাহৰি গ'ল, সেইকাৰণে নিজৰ ট্ৰাইবখিনি নোহোৱা গৈ আছে। নিজৰ ট্ৰাইবটো পাহৰি গ'ল, সেইকাৰণে আমাৰ হিল ট্ৰাইব চৰকাৰে নাপাহৰে সেইটো। কাৰণ আমাৰ ছিক্স শিডিউল আছে, যেতিয়া আমাৰ সেই অস্তিত্বটো থাকি গ'ল। আমাৰ হিল ট্ৰাইবছ কাৰ্বি বুলি থাকি গ'ল, খাচী বুলি থাকি গ'ল, মিজো বুলি থাকি গ'ল, গাৰো বুলি থাকি গ'ল। সেইটো আমি থাকি যাব, এইটো সদায় থাকিব। এইটো আমাক ছিক্স শিডিউল এইটো বচাই দিলে, সেইটো কথা। এতিয়া ছাৰ UCC-টোৰ বিষয়ে কি ক'ব? যদি ছিক্স শিডিউল এৰিয়াত যদি জাপি দিব বিচাৰে গভৰ্ণমেণ্টক? এতিয়ালৈকেতো জাপি নিদিয়ে বুলি কয়, কিন্তু জাপি দিলেতো অকল হিল ট্ৰাইবছ নহয়, চবেই দিগদাৰ হ'ব। এইটোতো মানি ল'ব পাৰে নে আপোনাৰ? আমিতো নামানো। সেইটো মানাৰ লগে লগে সেই এইমাত্ৰ মই ক'লো চতুৰ্বৰ্ণত আহি পাব নহয়, চতুৰ্বৰ্ণ মতে চলিব লাগিব। যে চতুৰ্বৰ্ণ মতে কোন আমি ট্ৰাইব সকলত ক'ত থব? এইটোতো ভৰিৰ তলৰ পৰাহে জন্ম হোৱা বুলিহে কয়। মনুস্মৃতিত লিখা আছে, এতিয়া পিকচাৰো তাৰ আছে, ভৰিৰ তলৰ পৰাই জন্ম হৈছে ট্ৰাইব সকলে। তাৰ ট্ৰাইব বুলিয়ে নকয়, ট্ৰাইবো নাই, এইটো শুদ্ৰা বুলি কৈছে। এইটো বুলি কৈছে শুদ্ৰা হোৱাৰ লগে লগে এইটো অট'নমাছ কথা নুঠে আৰু নিজস্ব বুলি কি থাকিব? ভৰিৰ তলত থকা মানুহ কি নিজস্ব থাকিব? নহয় জানো? সেইটো হৈ গ'ল। সেইকাৰণে এইটো UCC-টো সেইকাৰণে খুব বেয়া। কেনেবাকে যদি গভৰ্ণমেণ্ট ইণ্ডিয়া এলায়েন্সে দিছিলে, আপোনাক একেজি ফালৰ পৰা আপুনি জিকি আহিলে, আপুনি বিচাৰিব নেকি যদি এই গভৰ্ণমেণ্টত কিবা এটা MP হৈ যদি তাত যদি মিনিষ্ট্ৰী ডিষ্ট্ৰিবিউচন হৈ যায় কিবা? আমি সেইটো বিচাৰিবলৈ নাযাওঁ। আমি প্ৰথমটো বিচাৰিম আৰ্টিকল 244A-টো ইমপ্লিমেণ্ট কৰিবই লাগিব, এইটো বিচাৰিম। আৰু ছিক্স শিডিউলটো আগৰ যিবিলাক পাৱাৰ আছিলে চব আকৌ ৰেষ্টৰ কৰি ছিক্স শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে বুলি আমি বিচাৰিম। আমাক মিনিষ্টাৰ সেইটো দিব লাগে, সেইটো দিব লাগে, এইবিলাক আমি বিচাৰিম। আৰু যদি কেনেবাকে যদি NDA যদি হাৰি যায়, ইণ্ডিয়া এলায়েন্স হাৰি যায়, আপুনি ডিফু ওলাই আহিলে, আপোনাক যদি NDA যদি বিচাৰে কাঠাৰজি আমাৰ লগত আহক, আমি আপোনাৰ এনেকুৱা এটা কেবিনেট বা ইউনিয়ন মিনিষ্টাৰ এটা দিন টাইমতে আপুনি যাব নেকি? এইটো এটা ফাৰ্ম নিচিনা নহয় জানো? এটা ফাণ্ড নিচিনা না? হয়, সেইটো বোধ হয় ফাণ্ডত আমি নপৰে। মানে ভাল লাগিলে আপোনাৰ কষ্ট কৰিতা, আমাৰ এনেকুৱা লাগে লিডাৰ মাজত কনফিডেন্স আছে। আমি বহুত কথাই পাতিব লাগিব। আজি আপুনি ইমান বিজি টাইম, বিজি চিডিউল, তাৰ মাজত আমাৰ সময়খিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আমি নেক্সট আকৌ লগ পাম। আপোনাৰ সুস্বাস্থ্য দীৰ্ঘ কামনা কৰিছো। আপুনি আমাৰ
এনটিআৰ নৰ্থ ইষ্টৰ ট্ৰাইবেলৰ কাৰণে আপুনি ভইচ হিচাপে যাওক, ভইচ কৰক। আমাৰ যিটো কনষ্টিটিউচনেল যিটো অব্লিগেশ্যন আছে, আমাৰ যিকেইটা প্ৰাপ্য আছে, সেইখিনিত পোৱা যাতে আপোনাৰ নেতৃত্ব যদি ইম্পেক্ট হয়, সেইখিনি আশা কৰি আজি আমাৰ ইমানতে সময় মানিছো আমাৰ। আমি ফাইট কৰিম গোটেই নৰ্থ ইষ্টৰ কাৰণে, ইনক্লুডিং আছাম, নৰ্থ ইষ্টৰ কাৰণে, ইনক্লুডিং লাডাখ এমএলএ। সেইটো লাডাখ এমএলএ সকলৰ লগতো আমি কথা পাতি থাকো। এইটো তেওঁলোকেতো 6 শিডিউল বিচাৰি আছে, অৰুণাচল প্ৰদেশটো 6 শিডিউল বিচাৰি আছে। নিজৰ ষ্টেট আছে, তথাপি তেওঁলোকৰ 6 শিডিউল লাগে বুলি এতিয়া গম পাইছে। সেইকাৰণে আমি সেইটো তেওঁলোকৰ লগতো আমি একেলগে কাম কৰিম। ত্ৰিপুৰাৰ লগত, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ চবৰ লগতে আমি একে কৰিম। নিচেই সকলোতো শিডিউল ট্ৰাইবে বিচাৰি আছে। আমাৰ চব মংগোলিয়ান মানুহ এইবোৰ। ঠিক আছে, বহুত ভাল লাগিলে। আজি আমাৰ অনুষ্ঠান ইমানতে সময় মাৰিছো। ধন্যবাদ। वाले बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।